এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে চিকেন ফ্ৰাই। যোৱা 4-5 দিনৰ পৰা প্ৰায় বৰষুণ দি আছে, প্ৰায়ভাগ ঠায়ে পানীৰে ভৰি পৰিছে আৰু যিহেতু বতৰ ঠাণ্ডা, তো ঠাণ্ডা বতৰত জানো মাংস খাবলৈ মন নাযায়। তো আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। আৰু আজি মই নবনাওঁ, আজি মা বনাব। কেনেকৈ বনায় আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওকচোন কেনেকুৱা ক'লা হৈ আহিছে আকাশখন, একদম এন্ধাৰ হৈ অহাৰ দৰে। আৰু এয়া এতিয়া ভাইটিয়ে বজাৰৰ পৰা 1.5 কিলো ব্ৰইলাৰ মুৰ্গী লৈ আনিলে, কিন্তু আমি ইয়াৰে আধাহে চিকেন ফ্ৰাই বনাম। আৰু মাংসখিনিত আগতেই মায়ে মছলা, নিমখ আৰু মিঠাতেল মিক্স কৰি থৈয়ে দিছে। চ' ভিডিঅ'টো তেতিয়াহ'লে আগলৈকে চাই থাকিব।